ৰাজীৱ নে ৰাহুল কি ক'লে ৰাহুল গান্ধী তাৰ নটটো ঢিলা আছে নে নাই কথা নাই বাৰ্তা নাই এদিন দাড়ি ৰাখিব এদিন দাড়ি কাটিব এনেকে মাইকত হাল্লা কৰে যে ইয়ে পৃথিৱীখন চলাই আছে মানে সদায় যেতিয়া মুখ্যমন্ত্ৰী পৰিয়ালৰ বিৰুদ্ধে অভিযোগ উঠে মুখ্যমন্ত্ৰীয়ে সদায় ভুৱা বুলি কয় আৰু সদায় এটা মানহানিৰ গোচৰ কৰে যিমান মানহানি এনেকে গোচৰ তৰি আছে চিএমৰ ঘৰতে এখন কোৰ্টে হৈ যায় মোটামুটি এখন কোৰ্ট তেওঁলোকৰ ঘৰতে বনাবই পৰা হ'ল গতিকে অকল চিএমৰ ওপৰত মানুহে কোৱা কথা চিএমে কৰা কেলেংকাৰীৰ বিৰুদ্ধে তেওঁ পৰিয়ালে কৰা দুৰ্নীতিৰ বিৰুদ্ধে কোৱা কথাৰ কাৰণে তেওঁ নিজৰ ঘৰতে এখন কোৰ্টে বনাই ল'ব পাৰে মানহানিৰ গোচৰ তৰাটো কেতিয়াও এটা গুৰুত্বপূৰ্ণ এলিগেশ্যনৰ উত্তৰ হ'ব নোৱাৰে গুৰুত্বপূৰ্ণ এলিগেশ্যনটো আহিছে যে মুখ্যমন্ত্ৰীৰ পত্নীয়ে 3খন পাছপোৰ্ট বিদেশী ৰাষ্ট্ৰত ৰাখিছে তাৰে ভিতৰত 2খন আকৌ ইছলাম ধৰ্মীৰ ৰাষ্ট্ৰ এতিয়া এই 3খন যদি নাই তেতিয়াহ'লে তেওঁলোকৰ পত্নীয়ে আহি চিধাকে ক'ব লাগে যে মোৰ 3খন পাছপোৰ্ট নাই এখনেই পাছপোৰ্ট আছে আৰু যদি এইখন 3খন পাছপোৰ্ট আমাক প্ৰমাণ কৰি দেখুৱাব পাৰে তেতিয়াহ'লে তেওঁ শাস্তি ল'ম বুলি মুখ্যমন্ত্ৰী পত্নীয়ে আহি ক'ব লাগে সেইটো তেওঁ কিয় নাহে অভিযোগ উঠিছে মুখ্যমন্ত্ৰীৰ পত্নীৰ ওপৰত আৰু উত্তৰ দিছে হিমন্ত বিশ্ব শৰ্মাই চালেবেৰে কোবাই এইটো এটা অপৰাধমূলক ঘটনা সেইকাৰণে মই ভাবোঁ যে মুখ্যমন্ত্ৰীৰ পত্নী যদি বিদেশৰ মানে আপোনাৰ নাগৰিকত্ব মানে পাছপোৰ্ট লৈছে মানে নাগৰিকত্ব থাকিব লাগিব নাগৰিকত্ব যদি লৈছে তেতিয়াহ'লে ডেফিনেটলি আপোনাৰ কি কয় আপোনাৰ ভাৰতৰ নাগৰিকত্ব কেঞ্চেল হ'ব আৰু অসমৰ মুখ্যমন্ত্ৰী পত্নীক ইমিডিয়েটলি গ্ৰেপ্তাৰ কৰিবৰ কাৰণে মই দাবী কৰিছোঁ নাম্বাৰ 1 দ্বিতীয় কথাটো হ'ল যে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ঘৰৰ 52,000 কোটি টকা বিদেশত আমেৰিকাত ইনভেষ্টমেণ্ট কৰিছে বুলি ইতিমধ্যে অভিযোগ আহিছে 52,000 কোটি টকা ডুবাইতো ইনভেষ্টমেণ্ট কৰাটো কথা ময়ো জানো ডুবাইত যে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ইনভেষ্টমেণ্ট আছে বেছিভাগ পলিটিকেল খবৰ ৰখা মানুহেই জানে এইটো কনফাৰ্ম এইটো মিছাকৈ একো লাভ নাই ডুবাইত মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সঁচাকৈ ইনভেষ্টমেণ্ট আছে বাকী এতিয়া আমেৰিকাতো ইনভেষ্টমেণ্ট আছে বুলি যিটো কথা কৈছে সেইটো আমি নাজানো সেইটো যদি হয় 52,000 কোটি টকা ইমান ডাঙৰ এটা অভিযোগ অনাৰ পাছত মই ভাবোঁ যে অসমৰ মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰা উচিত অসমৰ মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰি CBI তদন্ত দিয়া উচিত আৰু CBI তদন্ত শেষ নোহোৱা পৰ্যন্ত অসমৰ মুখ্যমন্ত্ৰীয়ে চৰকাৰী প্ৰশাসনিক কাম কাজৰ পৰা আঁতৰি থকা উচিত সেইকাৰণে মই এই মুহূৰ্তত 2টা দাবী উত্থাপন কৰিলোঁ 1 ৰিণিকী ভূঞা শৰ্মাক গ্ৰেপ্তাৰ কৰিব লাগে 2 অসমৰ মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে আৰু 3 অসমৰ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ওপৰত CBI তদন্ত ঘোষণা হ'ব অ মামা এই ৰিণিকী মামীৰ নামত সঁচাকৈ 3খন পাছপোৰ্ট আছে নেকি কংগ্ৰেছে মোক কিমান দিনৰ পৰা ভয় খুৱাই আছে এই তাৰ মানে মামা 3খন পাছপোৰ্টৰ কথা মিছা কংগ্ৰেছে আপোনাক তাৰ মানে ভয় খুৱাইহে আছে আজি এইটো হ'ব কালি এইটো হ'ব মই কংগ্ৰেছক এনেকে বুঢ়া আঙুলিটো হিলাই আছো गौरव गोगोई बुरा आंगुली राहुल गांधी बुरा आंगुली पवन खेरा को मैं पवन पेरा बनाऊंगा सरकार कत आहिब पाकिस्तान राहुल गांधी सरकार कत पगला নহয় নেকি ना तार दिल्ली सरकार ना तार गुवाहाटी सरकार ना कबान म्युनिसिपालिटी तार सरकार আছে हि আকৌ কয় মই মানুহক জেল দিম মই কব পাৰো মই ট্ৰাম্প তুমি मुझे मैं तुमको जेल में डालूंगा तो जेलत দিব পাৰিম নেকি মই ট্ৰাম্প तो राजीव ने राहुल की ক'লে राहुल गांधी तार नटটো ঢিলা আছে নে নাই কথা নাই বাৰ্তা নাই এদিন দাড়ি ৰাখিব এদিন দাড়ি কাটিব এনেকে মাইকত হাল্লা কৰে যে ইয়ে পৃথিৱীখন চলাই আছে এই টক্কৰ আমাৰ লগত লৈ পালে দেখিব নাই বাৰ ইলেকশ্যন ৰিজাল্টত গতিকে 2 বাৰটো হাৰিলেই একেখিনি ডায়লগ আহি দিছিল 16 চনত জিৰো এটা খালে নে নাই 21 আহি একেখিনি ডায়লগ দিছিলে জিৰো এটা খালে এই জিৰো খালে মানে মামা এবাৰ কি খাব এবাৰ ৰসগোল্লা খুৱাই দিম আজিতো আমি উলিয়াই দিলো 1 লাখ কোটি গৌৰৱ গগৈৰ আছে একেখন কোম্পানীটো সাৰ্টিফিকেট দি দিলো মই মোৰ টুইটাৰটো চাওক না তেওঁলোকে যি কাগজ দিছিল সেম টু সেম কাগজ গৌৰৱ এলিজাবেথ 786 আমি উলিয়াই দিছো
নহয় অৰিজিন তেওঁতো 199 দিলে অৰিজিন মোৰতো 199 দিলে অৰিজিন আপুনিও যদি 199 ডিলাৰ দিয়ে আপোনাৰ নামতো এটা কোম্পানী আহি যাব যেনেকৈ গুৱাহাটীত মিউনিচিপালিটি ট্ৰেড লাইচেন্স কম্পিউটাৰত আহি যায় লাৰ্ণাৰ লাইচেন্স কম্পিউটাৰত আহি যায় এইটো এটা তেনেকুৱা ব্যৱস্থা ৰাতিপুৱাৰ পৰাতো কংগ্ৰেছৰ মুখটো বন্ধ হৈ গ'ল আজিতো এতিয়া বিহপুৰীয়াত গৌৰৱ গগৈক প্ৰশ্ন সোধোতে তেওঁতো পলালেহে কালি অলপজিত দপদপনি মাৰিলে আৰু কিন্তু ইহঁতে বুজি নাপায় এটা ৰং এড্ৰেছ মাৰে হিমন্ত বিশ্ব শৰ্মাক ইমান সহজে বাগৰাব নোৱাৰে সিহঁতে সদায় ৰং নম্বৰ ডায়েল কৰে মানে আমাৰ হিমন্ত বিশ্ব শৰ্মা এই কি বুলি ক'লে অখিল দা মানে আমাৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ হিমন্ত বিশ্ব শৰ্মা আচলতে মাথাটো ঘোলা হৈ গৈছে আপোনালোকে নিজে চাবচোন হিমন্ত বিশ্ব শৰ্মাৰ মুখখন শুকাই গ'ল ক'লা পৰি গ'ল চুলিবিলাক চব ভৰি গ'ল সেইদিনাটো মোক গালি পাওঁতে মই দেখিছোঁ যে তেওঁ আগৰ চুলি এডালো নাই এতিয়া লগাই লোৱা চুলি কেইডালমান আছে আৰু মোক লৈ ইমান টেনশ্যন খাইছে যে তেওঁ লগাই লোৱা চুলিকেইডালো থিয় হৈ গৈছে তো এতিয়া তেওঁ সকলোফালে এতিয়া য'তে ত'তে অকল মুছলমান দেখে গো মাংস দেখে হিন্দু মুছলমান দেখে তেওঁ মানে এনেকুৱা টেনশ্যন হৈছে তেওঁ জানে যে 2026 চনত অসমৰ ৰাইজে এবাৰ তেওঁ মুখ্যমন্ত্ৰীৰ গাদীৰ পৰা খেদিব খুজিছে আৰু হিমন্ত বিশ্ব শৰ্মা এনেকুৱা এজন অপৰাধী মানুহ যিজন মানুহে যদি কেনেবাকৈ ক্ষমতাৰ পৰা নাইকিয়া হৈ যায় তেতিয়াহ'লে তেওঁ যিকোনো সময়তে জেল খাব আপোনালোকে সকলোৱে জানে যে তেওঁ আছুৰ দিনত আছু আছিলে আলফাৰ দিনত আলফা আছিলে অসম গণ পৰিষদ যেতিয়া গঠন হৈছিলে তেতিয়া অসম গণ পৰিষদ আছিলে তাৰপিছত যেতিয়া তেওঁৰ ওপৰত কেছ লাগি গ'ল মানৱেন্দ্ৰ হত্যাৰ গোচৰ আৰু কি কয় আপোনাৰ এক্সটৰ্চনৰ গোচৰ পইচাটো তোলাৰ গোচৰ লাগি গ'ল আলফাৰ তেতিয়া তেওঁ কংগ্ৰেছলৈ জাপ মাৰি দিলে হিতেশ্বৰ শইকীয়া ডাঙৰীয়াই তেওঁক বচালে তাৰপাছত তেওঁ হিতেশ্বৰ শইকীয়াৰ মূৰৰ ওপৰত উঠি হিতেশ্বৰ শইকীয়াক তেওঁ চুৰি মাৰি দিলে তাৰপাছত তেওঁ তৰুণ গগৈ পিঠিত উঠিলে তৰুণ গগৈ পিঠিটো চুৰি সুতালে তাৰপাছত তেওঁ আকৌ বিজেপিৰ যেতিয়া সেৱা আহিলে বিজেপিলৈ জাপ মাৰি দিলে গতিকে হিমন্ত বিশ্ব শৰ্মা এজন সুবিধাবাদী মানুহ এই সুবিধাবাদী হিমন্ত বিশ্ব শৰ্মাই এইবাৰ মই আপোনালোকক সেইকাৰণে কৈছোঁ যে তেওঁ যেতিয়া দেখিলে যে এইবাৰ তেওঁ আৰু কোনো নিস্তাৰ নাই অসমৰ মানুহে হিমন্ত বিশ্ব শৰ্মাক আকৌ মুখ্যমন্ত্ৰী নাপাতে বিজেপিক নিজিকায় সেইকাৰণে তেওঁ এক্সট্ৰিম লেভেলৰ সাম্প্ৰদায়িক কথা ক'বলৈ আৰম্ভ কৰিছে গুৱাহাটী মহানগৰত এগৰাকী শিক্ষিতা মহিলা আকৌ গুৱাহাটী মহানগৰৰ ভিতৰতে আটাইতকৈ অভিজাত পৰিয়ালবিলাকৰ ভিতৰত এটা দুদুল চৌধুৰী ঘৰ তেওঁৰ পত্নী আৰু পত্নী আৰু হেৰিয়াৰ মাক কি নাম কয় কুংকিৰ মাকক যি ধৰণে অপমান কৰিছে এইটো অকল কুংকিৰ মাকৰ প্ৰতি অপমান নহয় এইটো মানৱ সমাজৰ প্ৰতি অপমান এইটো মহিলাসকলৰ প্ৰতি অপমান আৰু অসমৰ মুখ্যমন্ত্ৰীক মই এনেকুৱা অভদ্ৰ আচৰণ কৰাৰ কাৰণে অশিষ্ট আচৰণ কৰাৰ কাৰণে বৰ্বৰ আচৰণ কৰাৰ কাৰণে তেখেতক মই ক্ষমা বিচাৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ পিছে মামা এই অখিল দাই কৈছে যে আপোনাৰ মাথাটো ঘোলা হৈছে বুলি সঁচাকৈ ঘোলা হৈছে নেকি বাৰু নটটো সৰি গৈছে বাকী একো কথা নাই পিছে মামা কি হলো বাবা আপুনি বোলে অসমত গোটেই গণতন্ত্ৰ ধ্বংস কৰি দিছে মামা মোকনো কিয় খং কৰে মই কোৱা নাই নহয় অখিল দাই কৈ আছে মই আপোনালোকৰ সাংবাদিকসকলক সোধোঁ আপোনালোকে অসমৰ সাংবাদিকসকলে এই প্ৰশ্ন কিয় নুসুধে যে অসমত হিমন্ত বিশ্ব শৰ্মাই গণতন্ত্ৰ ধ্বংস কৰিছে অসমত হিমন্ত বিশ্ব শৰ্মাই স্বৈৰতন্ত্ৰ প্ৰতিষ্ঠা কৰিছে অসমত হিমন্ত বিশ্ব শৰ্মাই হিটলাৰ ৰাজ চলাইছে অসমত মন গ'লে মানুহক গ্ৰেপ্তাৰ কৰে ফেচবুকত লিখিলে গ্ৰেপ্তাৰ কৰে জুবিন গাৰ্গৰ ন্যায় বিচাৰিলে তেওঁক NSA লগাই ৰাষ্ট্ৰদ্ৰোহী বুলি কয় মানুহৰ ঘৰ উচ্ছেদ কৰাৰ বিৰুদ্ধে কোনোবাই কথা ক'লে চুমা বাবা বুলি কয় চৰকাৰ বনাব কোনোবাই খুজিলে বিৰোধী পক্ষই পাকিস্তানৰ এজেণ্ট বুলি কয় মুঠতে তেওঁ সমগ্ৰ অসমত এতিয়া হিটলাৰৰ দৰে কাম কৰিছে সংখ্যালঘু মানুহৰ ঘৰবিলাক ভাঙি দিছে সংখ্যালঘু মানুহৰ ঘৰ ভঙাই নহয় সংখ্যালঘু মানুহৰ ৰাজহাড় ভাঙি দিম বুলি কৈছে এনেকুৱা ধৰণৰ হিটলাৰৰ নিচিনা কথা কৈছে ইহুদীবিলাকক যেনেকৈ হিটলাৰে অত্যাচাৰ কৰিছিলে তেনেকৈ অসমত সংখ্যালঘু ৰাইজক অত্যাচাৰ কৰিছে হিমন্ত বিশ্ব শৰ্মাই সেই প্ৰশ্নবিলাক আপোনালোকে কিয় সুধিবলৈ সাহস নকৰে আজি BBCৰ সাংবাদিকে আহি অসমত আহি অসমৰ মুখ্যমন্ত্ৰী বাহিৰৰ পৰা আহি লণ্ডনৰ পৰা আহি প্ৰশ্ন সুধিছে যে আপুনি অসমত কিয় স্বৈৰতন্ত্ৰ চলাইছে আপুনি কিয় হিটলাৰৰ দৰে কাম কৰে অখিল গগৈয়ে আপোনাক কিয় হিটলাৰ বুলি ক'লে
এই প্ৰশ্ন আপোনাক স্পষ্টভাৱে কৰিছে। গতিকে মই ভাবোঁ যে মোৰ 2026 চনৰ নিৰ্বাচনৰ আটাইতকৈ ধুনীয়া বাতৰিটো BBCয়ে দিছে যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক BBCয়ে হিটলাৰ বুলি কৈছে। কিমান সাহস আৰু এটা সীমা থাকিব লাগিব।